নমস্কাৰ এণ্ড হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে যে এটা ব্লাউজেৰে আমি বিভিন্ন ধৰণৰ ষ্টাইল কেনেদৰে কৰিব পাৰোঁ। যিহেতু মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে ভালদৰে সঁহাৰি জনাইছে, তাৰ বাবে মই এইটো পাৰ্ট 2 লৈ আনিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল পায় তেনে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। তো বেছি লেট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। আৰু ষ্টাৰ্ট কৰাৰ আগতে এটি কথা কৈ দিওঁ যে যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়া মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। এতিয়া মই দেখাব লৈছোঁ ব্লাউজটো। এইটো ব্লাউজেৰে আজি মই আপোনালোকক দেখাই দিম যে এটা ব্লাউজেৰে আমি বিভিন্ন ধৰণেৰে ষ্টাইল কৰিব পাৰোঁ। তো এটা ব্লাউজেৰে আমি বেলেগ বেলেগ ষ্টাইল কৰি দেখাম আজি। এইযোৰ মোৰ গ্ৰীণ কালাৰৰ পেৰট গ্ৰীণ কালাৰৰ মেখেলা চাদৰ, আৰু এইদৰে ইয়াত গোঠা আছে ৰেড কালাৰেৰে, আৰু ৰেড কালাৰ আৰু গুণা ৱৰ্ক আছে ইয়াতে। আৰু এই মেখেলা চাদৰযোৰৰ ব্লাউজটোৰ কালাৰো হৈছে গ্ৰীণ। তো মই এটা কালাৰৰে গোটেইকেইটা হ'লে ইমান এটা ভাল নাপাওঁ, তো ইয়াৰে লগত মই এই ৰেড কালাৰৰ ব্লাউজটো পিন্ধি আপোনালোকক দেখাই দিম, আৰু কেনেকুৱা পায় আপোনালোকে চাই ল'ব। এয়া চাওকচোন কিমান ধুনীয়াকৈ মেখেলা চাদৰযোৰৰ লগত ব্লাউজটো মিলি গৈছে। যদিও এই যোৰাটোৰ ব্লাউজ নহয় তথাপি মিলিছে। তো আপোনালোকে দেখিলে এইদৰে আমি মিলাই পেলাই ব্লাউজ বা মেখেলা এই দুয়োটাই মিলাই পেলাই আমি পিন্ধিব পাৰোঁ আৰু এটা নিউ লুক দিব পাৰোঁ। আৰু এতিয়া লৈছোঁ মই এইযোৰ য়েল্ল' কালাৰৰ মেখেলা চাদৰ। এই মেখেলা চাদৰযোৰৰ লগতে মই লৈ ল'ম এইটো ৰেড কালাৰৰ ব্লাউজ, আৰু পিন্ধি আপোনালোকক দেখাই দিম, আৰু কেনেকুৱা লাগিছে আপোনালোকে এবাৰ ক'ব। এয়া চাওকচোন কেনেকুৱা লাগিছে আপোনালোকেও কওক। এয়া য়েল্ল' মেখেলা চাদৰযোৰৰ লগতো ৰেড কালাৰৰ ব্লাউজটো মিলিছে ধুনীয়াকৈ। নেক্সট লৈছোঁ মই এতিয়া বিয়াৰ মেইন ছেটৰ মেখেলাখন, আৰু এই মেখেলাখনৰ লগত লৈছোঁ ৰিহা চাদৰ এখন, আৰু এই ৰিহা চাদৰ আৰু মেখেলাখনৰ লগতে লৈছোঁ মই এই ব্লাউজটো। এয়া মই পিন্ধি পেলাই আপোনালোকক দেখাই দিছোঁ কেনেকুৱা লাগিছে, আপোনালোকে দেখিব। এয়া বগা মেখেলা চাদৰযোৰৰ লগতো ৰেড কালাৰৰ ব্লাউজটো ধুনীয়া লাগিছে। আপোনালোকে দেখিলে যে মই এটা ব্লাউজেৰে তিনিযোৰ কাপোৰ পিন্ধিছোঁ, আৰু এইদৰে আপোনালোকেও এটা ব্লাউজেৰে বিভিন্ন ধৰণৰ ষ্টাইল কৰিব পাৰে। আৰু এই ধৰণৰ ব্লাউজবিলাক অনলাইনত খুব কম দামতে পোৱা যায়, আৰু মই এইটো আনিছোঁ মিছ'ৰ পৰা। খুব কম দামত আনিছোঁ এই ব্লাউজটো, আৰু যদি আপোনালোকে বিচাৰে লিংক মই দি দিম। আৰু এই ব্লাউজটো ৰেডিমেড ব্লাউজ হয়। এই ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে তেনে আপোনালোকে এটা লাইক দি যাব। আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।